Hey guys, welcome to Watchinassamese. আপোনালোকে জানে চাগে আফগানিস্তানত বহুত কম হিন্দু আৰু শিখ মাইনৰিটি বাছি আছে আৰু যিখিনি আছে এইখিনিৰ ওপৰতো বহুত অত্যাচাৰ আৰু এটেক হৈ আছে আৰু তাৰ বাবে ইতিমধ্যে 60 হিন্দু আৰু শিখ আফগানিস্তানত থকা ইণ্ডিয়ান এম্বাসিত ৰেজিষ্টাৰ কৰিছে আৰু তেওঁলোকে বিচাৰে যে তেওঁলোকক আফগানিস্তানৰ পৰা ভাৰতলৈ লৈ অহা হয় মানে ভাৰতত সংস্থাপন দিয়া হয় আৰু ইয়াৰে প্ৰথম বেচ ভাৰতৰ আহিও পাইছে আৰু এতিয়া কথা চলি আছে যে এওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব কাৰণ এওঁলোক যদি আফগানিস্তানতে থাকে তেতিয়া এওঁলোকৰ ওপৰত এটেক হৈ থাকিব আৰু যিবিলাক মন্দিৰ গুৰুদ্বাৰ আছে তাতো এটেক হৈ থাকিব আৰু ভাৰতে চেষ্টা কৰি আছে যে তাত থকা মাইনৰিটি হিন্দু আৰু শিখখিনিক বচোৱা যায় আৰু আপোনালোকক কওঁ যে অলৰেডি আফগানিস্তানত বহুত কম হিন্দু আৰু শিখ বাছি আছে আমি যদি আফগানিস্তানৰ ধৰ্মীয় জনসংখ্যা চাওঁ 99.9% ইছলাম আৰু মাইনৰিটি হৈছে 0.3% আৰু এই 0.3%ত হিন্দু শিখ খ্ৰীষ্টান আছে হিন্দুৰ যদি কথা কোৱা হয় 1000ৰ আশে-পাশে হিন্দু আছে আৰু 60ৰ আশে-পাশে শিখ আছে চাব এবাৰ এখন দেশৰ মাইনৰিটি 1000 বা 60ৰ ভিতৰত আৰু সেইখিনিও যদি ভাৰতত আহি যায় তাত মাইনৰিটি নাথাকিবই গতিকে আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম বহুখিনি জানিব লগা আছে গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাব আৰু চেনেলটি সাবস্ক্ৰাইব কৰা নাই যদি প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া চাব যেতিয়াৰ পৰা ডোনাল্ড ট্ৰাম্পে আমেৰিকান আৰ্মি আফগানিস্তানৰ পৰা উইথড্ৰল কৰিলে তেতিয়াৰ পৰা আফগানিস্তানত সৰু ডাঙৰ বহু সন্ত্ৰাসবাদী সংগঠন গঢ়ি উঠিল আৰু তেওঁলোকে কেৱল তাত মাইনৰিটিৰ ওপৰত আক্ৰমণ কৰে আপোনালোকে জানে চাগে কেইমাহমান আগত আফগানিস্তানত এটা শিখ গুৰুদ্বাৰত এটেক হৈছিল এই এটেকটিত ক্লেইম কৰিছিল আইএছএছ সংগঠনৰ বিষয়ে জানে চাগে বহু ডাঙৰ সন্ত্ৰাসবাদী সংগঠন আফগানিস্তানত অকল মাইনৰিটিৰ ওপৰত এটেকতে নহয় তেওঁলোকক ফৰ্চফুলি অন্য ধৰ্মলৈ কনভাৰ্ট কৰা হয় পাকিস্তানতো একে ঘটনা বহু সংঘটিত হয় আৰু সমস্যাটো হ'ল এওঁলোকৰ কথা ইণ্টাৰনেশ্যনেল লেভেলত শুনা কোনো নাই ইউনাইটেড নেশ্যনতো এই সমস্যাটোৱে ফাৰ্ষ্ট প্ৰায়ৰিটি নাপায় আৰু তাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে আফগানিস্তান চৰকাৰৰ সৈতে মিলি তাত অসুৰক্ষিতভাৱে থকা মাইনৰিটিখিনিক ভাৰতলৈ অনা হ'ব আৰু এতিয়াৰ কাৰণে 700 আফগান মানে আফগানিস্তানত থকা হিন্দু শিখক ভাৰতত অনা হ'ব আৰু এই টুইটটো চাব মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ অফিচিয়েল স্প'ক্সপাৰ্চন অনুৰাগ শ্ৰীবাস্তৱে কৰিছিল জুলাই 26 তাৰিখে আৰু তেওঁ টুইটত কৈছে যে আহিব লগা 700ৰ ফাৰ্ষ্ট গ্ৰুপ 11 জনীয়া হিন্দু আৰু শিখৰ আহি পাইছে নতুন দিল্লীলৈ মানে 26 জুলাই তাৰিখে ফাৰ্ষ্ট গ্ৰুপ আহি পাইছে আৰু এতিয়াৰ বাবে তেওঁলোকক ভিছা প্ৰদান কৰা হৈছে ভাৰতত থাকিবৰ বাবে আৰু ইয়াৰ পিছত তেওঁলোকৰ চিটিজেনশ্বিপ প্ৰচেছ আৰম্ভ কৰিব এতিয়া ইয়াত আপোনালোকৰ প্ৰশ্ন হ'ব যে কি আধাৰত তেওঁলোকক চিটিজেনশ্বিপ দিয়া হ'ব ইয়াত CAA অৰ্থাৎ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কিবা ভূমিকা থাকিব নেকি চাওক কিছুমান টপ নিউজ আৰ্টিকেলৰ মতে হ'ব পাৰে তেওঁলোকৰ চিটিজেনশ্বিপৰ ক্ষেত্ৰত CAAৰ ৰোল থাকিব পাৰে কিন্তু এতিয়ালৈকে এই বিষয়ে কোনো অফিচিয়েল নটিচ ওলোৱা নাই গতিকে যিহেতু অফিচিয়েলভাৱে CAA লাগু হ'বনে একো নটিচ ওলোৱা নাই তাৰ বাবে ইয়াত CAAৰ কি ভূমিকা হ'ব এইটো ক্লিয়াৰলি কোৱা টান আৰু ইয়াতে কওঁ যে CAAৰ যিবিলাক নিয়ম আছিল তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ আছিল যে 2014 চনৰ 31 ডিচেম্বৰৰ আগত সোমোৱা যিখিনি বিদেশী আছিল তেওঁলোকক নাগৰিকত্ব দিয়া হ'ব গতিকে বাকী কি হ'ব এওঁলোকৰ ক্ষেত্ৰত চৰকাৰে অফিচিয়েলভাৱে কি কয় সেয়া লক্ষণীয় হ'ব আৰু এতিয়া এটা বেলেগ ফেক্ট চাওঁ যে এই সকলোখিনিৰ বাবে দোষী কোন মানে কিহৰ বাবে আফগানিস্তানত মাইনৰিটি থকাটো কঠিন হৈ পৰিছে চাওক আফগানিস্তানত যিমান মাইনৰিটিৰ ওপৰত এটেক হৈ আছে তালিবানে অফিচিয়েলভাৱে কৈছে যে তেওঁলোকে এই এটেকবিলাক কৰা নাই তালিবান হৈছে আফগানিস্তানত থকা এটি উগ্ৰপন্থী সংগঠন আৰু তেওঁলোকে কয় যে আফগানিস্তানত হৈ থকা সকলোখিনিৰ পিছত আছে ISIS বৰ্তমান সময়ত ISIS ইৰাক চিৰিয়াত বহু পৰিমাণে কমি গৈছে এটা সময় আছিল ISISে ইৰাক চিৰিয়াৰ আধা তেওঁলোকৰ দখলতে ৰাখিছিল গতিকে এতিয়া তেওঁলোকৰ মেইন ফ'কাছ হৈছে পাকিস্তান আফগানিস্তান আৰু ভাৰতৰ কিছুমান পাৰ্টত গ্ৰ' কৰা আৰু ডাঙৰ সমস্যাটো হৈছে ISIS এটা সৰু সংগঠন নহয় ISIS বহুত ডাঙৰ সংগঠন তেওঁলোকে নানা মাধ্যমেৰে যুৱকসকলক আকৰ্ষণ কৰে তেওঁলোকৰ সংগঠনত জইন হ'বলৈ ভাৰততো বহুত পথভ্ৰষ্ট যুৱক আছে যিসকলে ISIS জইন কৰিছে UN ৰিপৰ্টত ওলাইছিল যে ভাৰতৰ বেছিভাগ ISIS জইন কৰা সন্ত্ৰাসবাদী কেৰেলা আৰু কৰ্ণাটকৰ ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজ্য কেৰেলা কোৱা হয় গতিকে ভাবি চাব এবাৰ গতিকে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সকলো এজেঞ্চিয়ে কাম কৰি আছে আজিৰ ভিডিঅ'টোলৈ ইমানে ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম